এই কিয় এনেকে বহি আছে? নিজৰ বাইকত বহা, আমি বেলেগত চাক। এখন তোমাৰ বাইক। কিয় পইচা দিলো যেন? কেতিয়া কিনিলা? 10 টকা এটা দিলো তো। তই 10 টকা দি এখন কিনিব আহিছ? নহয়, এডভান্স এটা। বিকিম। ঠিক আছে দিয়া, ৰাখিছো। চাক, বাইকখন আপুনি বেচিব? এইখন মটীয়া কালাৰখন, নতুনখন। সঁচাই বেচিছেনে? এইটো ৰাখি থকচোন চাক। কি এইটো? টকা 10 দিছো, ৰাখকচোন। ৰাখা। নহয় আপুনি ৰাখক চাক। ফোন এটা আহিছ। হেল্ল' নিচিকেশ। ঠিক আছে দে, তই ল'বি। মোক তই জনালে হ'ল বাৰু। দে ঠিক আছে। এই কিয় এনেকে বহি আছে? নিজৰ বাইকত বহা, আমি বেলেগত চাক। এখন তোমাৰ বাইক। কিয় পইচা দিলো যেন? কেতিয়া কিনিলা? 10 টকা এটা দিলো তো। তই 10 টকা দি এখন কিনিব আহিছ? নহয়, এডভান্স এটা দি থৈছো। আপুনি মোৰ দৰমহাৰ পৰা মিমাই চিষ্টেমত কাটি যাব। কি মিমাই? বেংকৰ পৰা যে কেকেচা বাইকৰ পইচা কাটি আছে। EMI? তই যাচোন, কাম কৰগে যা। নেপাইছে? তই যাবি নে? ঠিক আছে, অ'কে। সময় পালে আমাকো টাইম এক্সট্ৰা গ্ৰাম দিব চা। কি হ'ল? মই মানে পইচা বুলেটৰ মেটাৰটো আলোচনা কৰিবলৈ আহিছো। মানে এইটো কেছত মই অকলে নাছো। খাটাচী বাইদেউ আৰু ইচ্ছা বাইদেউ মোৰ লগত জড়িত হৈ আছে। সিহঁতেতো আপোনাৰ দমেই দিবলৈ দিছে। মই ভাবিছো আপোনাৰ দম নিদিওঁ। শান্তি মাজতে যদি মীমাংসাটো হৈ যায়, হৈ যাওক। আগতো আগত, পাছতো পাছত। হয় নেকি? এতিয়া মোক কওক, পইচাটো মোক দিবনে বাইকখন দিব? যদি মই দুইটাই নিদিওঁ তেতিয়া? তেতিয়া কি কৰিম আৰু? মই এনে তাৰ এটাহে কৈ চাইছিলো। চা 10 টকা এডভান্স দিয়ে। কৈছা মোৰ মানে কথা এটা আছিল আপোনালোকক। ডেলিভাৰী দাদা। কি হ'ল? কি হ'ল? দাদা মোক কি কৈ আছিল? অকলে দিছে। কি কৈ আছিল দা? কি কৈ থৈ আছিল? ডেলিভাৰী। কি হৈছে? কিয় মাৰিছ তই? চাওকচোন, ৰাস্তাত মোক ডেলিভাৰী বুলি জোকাই থৈ গুচি আহিছে। হয় পেটটোলে চাওক। হয় দে, বেছি ফুলা তোৰ পেটটো। মালটো খাওঁ ন? নাখাওঁ। কেতিয়াবা আৰু ধৰ কাচিত জোৰ কৰিলে। সেইকাৰণে চা, মতা মানুহ বুলি ময়ো জানিছো। খালি মোৰ সন্দেহ হৈছে পেটটোলে চাই। স্পৰ্টিঙৰ তলত গেঞ্জিয়ে পিন্ধটো। ছাৰ, এই মালটো ক'ত লৈ যায়? ঘৰলৈ। কিয়? মেকানিকেল বস্তু ন? মেকানিকেল বস্তু লৈ ঘৰত লৈ যায়? সেইকাৰণে নিওঁ। কিয় নিব কওকচোন? মাৰি মাথা ফালি যাব। কিয় নিছে সেইটো কথা কওক। আৰে মেকানিকেল বস্তু সেই বুলিয়ে কিয় নিব কওকচোন? কি হৈছে? কি হ'ল? মেডাম, ছাৰে বোলে এইটো লৈ যায়। ক'লৈ লৈ যায়? ইয়াত এনেই থৈ দিলে বেয়া হৈ নাযাব? সেই বুলি এইটো আপুনি ঘৰলৈ লৈ যাব ওলাইছে? তাকে ময়ো কৈ আছো মেডাম। তই সেইটো কৈ আছ? চাহ দুকাপ লৈ আহ। নালাগে, মই চাহ নাখাওঁ। তই খাই আহি যা, আহকচোন। হৰা, তুমি দৰমহা পাই বোলে চবকে কাপোৰ দিলা? সকলো ঈশ্বৰৰ লীলা। সকলো বাৰু ঈশ্বৰে লীলা। এই অধমকটো একো নিদিলা? এখেততো কিয় নিমিলালা? ফটো আমি কৰি নাথাকিবা। কিবা এটাতো দিব পাৰা। কি দিম কওক? তোমাৰ মনৰ পৰা যি বস্তু দিয়া। মনৰ পৰা? যি দিওঁ? যি দিয়া একচেপ্ট কৰিব? একচেপ্ট কৰিম। কিয় চিকুটি দিছা? আকৌ বোলে মনৰ পৰা যি দিয়া। তোমাৰ মনৰ পৰা মানে চিকুটকণহে ভাগত পৰিলেগে। ধেমালি কৈছ? কি দিম কওক? নালাগে, হ'ব দিয়া। নাই কি দিম কওক? নাই নালাগে। নালাগে। কি লাগে মোক কওক? পিন্ধা বস্তু, খোৱা বস্তু যি দিয়া আৰু। পিন্ধা খোৱা? টিপছ খাওক। দিয়া। বৰ গভাইট পাৰ্টি দিলা দেই। ৰখি ৰখি মোৰ একেবাৰে কেৱাৰী বিষাই গ'লগে আৰু। হ'ব এতিয়ালৈকে 4 পেকেট খালো আৰু 3 পেকেট খাই 10 পেকেট কৰি দিয়ক। 4 3 10 পেকেট কৰি দিয়ক। তোমাৰ এই হিচাপটোৰ কাৰণে বৰ মৰম লাগে দেই। তুমি হিচাপত একদম পাক্কা। মোৰ মানে চমতা বেছি পঢ়া শুনা নাই, কিন্তু মই যিটো এবাৰ পঢ়ো মই নমৰালৈকে নাপাহো। যেনে 4 3 10 ইয়াতে অকণ বহ। এইটো পাতি খাওক, মাৰি আছো। পাৰ্টি নামত এইকণ খাই কি মুখ চুৱা কৰিম? নাখাওঁ, যা পইচাটো। এইফালে